শিল্পী কলাকুশলীসকলক বকলীয়া ঘাট সমন্বয় মঞ্চ কাৰ্বি আংলং আৰু বকলীয়া সমন্বয় মঞ্চ ডিমা হাছাওৰ শিল্পীসকলক আমি আমন্ত্ৰণ কৰিছোঁ ডিমাচা ভাষাত গীতটি পৰিৱেশন কৰিবৰ কাৰণে। আৰু গীতটি অনুবাদ কৰিছে নজেন্দ্ৰ নুৰিছা, সভাপতি ডিমাচা সাহিত্য সভা। এয়া বকলীয়া ঘাট সমন্বয় মঞ্চ কাৰ্বি আংলঙৰ শিল্পীসকল আৰু ডিমা হাছাওৰ পৰা অহা শিল্পীসকলে ডিমাচা ভাষাত ও মোৰ আপোনাৰ দেশ, ও মোৰ স্কুলি দেশ, এনেখন পঢ়া এনেখন পঢ়া এনেখন মৰমৰ দেশ গীতটি পৰিৱেশন বাৰে বৰণীয়া নানা ৰঙীয়া অসমীয়া জাতি, অসমীয়া সমাজ। আপোনালোকে দেখিছে ইতিমধ্যে বিভিন্ন সাজ পোছাকেৰে, ৰং বিৰঙৰ সাজ পোছাকেৰে, বিভিন্ন ধৰণৰ সাজ পোছাকেৰে বিভিন্ন জনগোষ্ঠীৰ ব্যক্তিয়ে বিভিন্ন জনগোষ্ঠীৰ কলাকুশলীসকলে আহি ইয়াত পৰিৱেশন কৰিছে। ইয়াত কোনো ৰাজনীতি নাই, ইয়াত কোনো বিভেদ নাই, ইয়াত কোনো সমন্বয়ৰ পৰা তেখেতসকলে আঁতৰি যাব নোখোজে। তেখেতসকলে সদায় অসমীয়া জাতি, বৃহত্তৰ অসমীয়া জাতি হিচাপে তেখেতসকলে জীৱন ধাৰণ কৰিব বিচাৰে। তেওঁলোকৰ মনত কোনো দ্বিধা নাই, কোনো হিংসা নাই, কোনো নিন্দা নাই। এয়া অসমীয়া বৰ অসমীয়া সমাজ, বিভিন্ন জনগোষ্ঠী, বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ কলা শিল্পীসকলে, কলা কুশলী শিল্পীসকলে ও মোৰ আপোনাৰ দেশ, ও মোৰ স্কুলি দেশ গীত পৰিৱেশন কৰিবলৈ নগাঁৱৰ নেহৰুবাৰী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰলৈ আহি বুলি মেলিছে। আৰু এইবাৰ আপোনালোকৰ ওচৰত গীত পৰিৱেশন কৰিব বকলীয়া সমন্বয় মঞ্চ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ শিল্পীসকলে ডিমাচা ভাষাত। এয়া ও মোৰ আপোনাৰ দেশ, ও মোৰ স্কুলি দেশ, ডিমাচা ভাষা। ধন্যবাদ। মই সকলক শৃংখলাবদ্ধভাৱে মঞ্চৰ পৰা আনি যাবলৈ অনুৰোধ কৰিছোঁ। এইবাৰ আমি আমন্ত্ৰণ কৰিব লৈছোঁ ইংৰাজী ভাষাত ও মোৰ আপোনাৰ দেশ, ও মোৰ স্কুলি দেশ। ইংৰাজী ভাষাত এই গীতটি পৰিৱেশন কৰিব নৱৰূপ জাতীয় বিদ্যাপীঠ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ